ৰাণী দাসৰ কথাৰে কবিতাৰ শিৰোনামা হৃদয়াকো তোমাক বিচাৰে। আবৃত্তি টিনা বৰা। আকৌ তোমাৰ আঙুলিত ধৰি আগুৱাই যাব বিচাৰোঁ মই। মোৰ অশান্ত মনে যেন ইফাল সিফালকৈ ঘূৰি ফুৰিছিল মাথো তোমাৰ সান্নিধ্য বিচাৰি। যিখন ঠাইত থিয় হৈ আমাৰ মনৰ কথাবোৰ খুলি পাতিছিলোঁ, আজি আকৌ সেই ঠাইৰ ভিৰৰ মাজত তোমাক পাব বিচাৰোঁ। যেতিয়া মলয়া বতাহজাকে আহি তোমাৰ চুটি চুলিখিনি কপালত আহি আউল লগাইহি, মই আকৌ আগৰ দৰে ঠিক কৰিব বিচাৰোঁ। যিবোৰ কথা ক'বলৈ তোমাৰ শব্দৰ প্ৰয়োজন নহয়, সেইবোৰ কথা মোক তোমাৰ চকুজুৰিয়ে বুজাই দিছিল। মই যেতিয়া তোমাৰ ওচৰত অভিমান কৰিছিলোঁ, তোমাৰ এষাৰি মাতে যেন সকলো অভিমান শেষ কৰি দিছিলা। আজি মই তোমাৰ সেই কাহিনী শুনিব বিচাৰোঁ, যি কাহিনী তোমাৰ উশাহত নিগৰিত হয়। তোমাৰ হাতখন আগুৱাই দি আহি মোক, মই আকৌ তোমাক বিচাৰোঁ। ধন্যবাদ।